আমি নিশ্চয় ককা আইতা আৰু মা দেউতাহঁতৰ পৰা সাধু আৰু কাহিনী শুনিছোঁ। সেই সাধু আৰু কাহিনীবিলাক শুনি কিমান যে ভাল লাগে নহয় জানো? ঠিক তেনেধৰণৰ এটা সাধু তোমালোকৰ ক্লাছ 6ৰ লেচন নম্বৰ 2ত সন্নিৱিষ্ট কৰিছে। আহাচোন আমি এই পাঠটো অৰ্থাৎ সাধুটো ভালদৰে পঢ়োঁ আৰু আনন্দ লওঁ। আমাৰ সাধুটোৰ নাম হৈছে দ্য গল্ডেন টাচ। ইয়াৰ অৰ্থ হৈছে সোণৰ স্পৰ্শ। Once upon a time, there was a king named Midas. In ancient Greece, he was rich but not happy. এসময়ৰ কথা, প্ৰাচীন গ্ৰীচত মিডাছ নামৰ এজন ৰজা আছিল। সি বহুত ধনী আছিল, কিন্তু তাৰ সেই ধন সম্পত্তিক লৈ সি সুখী নাছিল। I want more money, I want more gold, I want be richest king of all time. ৰজাই ভাবিছিল, মোক আৰু বহুত টকা লাগে। মই পৃথিৱীৰ আটাইতকৈ ধনী ৰজা হ'ব বিচাৰোঁ। He always looked for ways to get money and gold. তেওঁ সদায় টকা আৰু সোণ পোৱাৰ উপায় বিচাৰি ফুৰিছিল। One day, King Midas came across a divine spirit. He treated the divine spirit very well. এদিন হঠাতে মিডাছে এটা ঐশ্বৰিক আত্মাৰ সন্মুখীন হ'ল। মিডাছে ঐশ্বৰিক আত্মা বা দেৱতাজনক অতি ভাল ব্যৱহাৰ কৰে। King, you are been nice to me. I am blessed. I want to grant you one wish as a reward. Say, when you wish is divine spirit জনে অৰ্থাৎ দেৱতাজনে ৰজাক কৈছে তোমাৰ ব্যৱহাৰত মই সন্তুষ্ট হৈছোঁ। মই তোমাক পুৰস্কাৰ হিচাপে এটা আশীৰ্বাদ দিব বিচাৰিছোঁ। কোৱা তোমাক কি লাগিব? থেংক ইউ ডিভাইন স্পিৰিট। ৰজাই কৈছে ধন্যবাদ ডিভাইন স্পিৰিট বা দেৱতা। আই উইচ হোৱাট এভাৰ আই টাচ উড টাৰ্ণ ইনটু গ'ল্ড। মই তোমাৰ পৰা এটাই আশীৰ্বাদ বিচাৰোঁ, মই যিটোৱেই বস্তু স্পৰ্শ নকৰোঁ কিয় সেই বস্তুটো যাতে সোণলৈ ৰূপান্তৰিত হৈ যায়। আৰ ইউ চিয়'ৰ দিছ উইচ মে লিড টু ট্ৰাবল? আপুনি আপোনাৰ সিদ্ধান্তক লৈ নিশ্চিতনে? এই ইচ্ছাই কিন্তু আপোনাক বিপদৰ সৃষ্টি কৰিব পাৰে। ইফ মাই উইচ ইজ ফুলফিল, আই উইল গেট লটছ অফ গোল্ড। আই উইল বি ৰিচেষ্ট কিং। প্লিজ গ্ৰাণ্ট মি দিছ উইচ। মোৰ যদি এই আশাটো সম্পূৰ্ণ হয় তেতিয়াহ'লে মোৰ ওচৰত বহুত সোণ থাকিব বা মই বহুত সোণ পাম। মই পৃথিৱীৰ আটাইতকৈ ধনী ৰজা হ'ম। অনুগ্ৰহ কৰি মোৰ এই ইচ্ছাটো আপুনি পূৰণ কৰক। এজ দ্য কিং ইণ্টাৰেষ্টেড, দ্য ডিভাইন স্পিৰিট গ্ৰাণ্টেড হিম দ্য উইচ। ৰজাৰ ইচ্ছামতে ডিভাইন স্পিৰিট বা দেৱতাজনে তেওঁৰ আশাটো পূৰণ কৰে। কিং মিডাছ was very happy to get wish fulfilled. He wanted to test his magical power. ৰজা মিডাসৰ যেতিয়া ইচ্ছাটো পূৰণ হ'ল তেতিয়া সি বহুত আনন্দিত হ'ল। সি আনন্দত আত্মহাৰা হ'ল। সি তাৰ যাদু শক্তি পৰীক্ষা কৰি চাব বিচাৰিলে। As soon as King Midas touched the stone, it turned into the gold. লগে লগে গৈ ৰজাই এটা শিল স্পৰ্শ কৰিলে আৰু শিলটো লগত কি হৈ গ'ল? সোণলৈ ৰূপান্তৰিত হৈ গ'ল। হোৱাট এভাৰ দ্য কিং টাচ টাৰ্ণ ইনটু দি গোল্ড। তাৰপিছত ৰজাই যিয়েই স্পৰ্শ কৰিছিল সিয়েই সোণলৈ ৰূপান্তৰিত হৈ গৈছিল। আনফৰ্চুনেটলি দ্য কিং কুড নট ইভেন ইট এণ্ড ড্ৰিংক। এভৰিথিং হি টাচ টাৰ্ণ ইনটু গোল্ড ইমিডিয়েটলি। ৰজাৰ এই আশীৰ্বাদ পিছলৈ দুৰ্ভাগ্যলৈ পৰিৱৰ্তিত হ'ল। দুৰ্ভাগ্যবশতঃ এতিয়া ৰজাই একো খাব নোৱাৰা হৈ পৰিল। খাবলৈ যিয়েই লৈছিল সিয়েই সোণলৈ ৰূপান্তৰিত হৈ গৈছিল। আনকি জুলীয়া বস্তুও খাব নোৱাৰা হৈছিল। অহ নো, হোৱাট হেভ আই ডান? মাই ফুড হেজ টাৰ্ণ ইনটু গোল্ড। আই কেনট ইভেন ইট। অহ নো, এয়া মই কি কৰিলোঁ? মোৰ খাদ্যবস্তু সকলো দেখোন সোণলৈ ৰূপান্তৰিত হৈ গৈছে। দ্য কিং ৱেণ্ট টু দি গাৰ্ডেন। হি চ' হিজ ডটাৰ কামিং টুৱাৰ্ডছ হিম। ৰজাই দুখ মনেৰে বাগিচাখনলৈ ওলাই গ'ল। সি দেখে যে তেখেতৰ ছোৱালীজনী তেওঁৰ কাষলৈ আহি আছে। ৰজাই ক'লে, কাম হিয়াৰ মাই চাইল্ড। আহা মোৰ সন্তান। তাই ফাদাৰ বুলি কৈ কাষলৈ গ'ল। দে হাগড ইচ আদাৰ। বাপেক আৰু জীয়েক দুয়োক সাৱটি ধৰিলে। As soon as
Midas, his daughter, turned into a statue of gold. The king was shocked. যেতিয়াই ৰজাই তেওঁৰ জীয়েকক স্পৰ্শ কৰিলে তেতিয়াই তাৰ জীয়েক এটা সোণৰ পুতলালৈ ৰূপান্তৰিত হৈ গ'ল। ৰজা অবাক হৈ গ'ল। আল্লাহ, হোৱাট হেভ ডান? হে ভগৱান, এয়া মই কি কৰিলোঁ? আই লষ্ট মাই চাইল্ড, মই মোৰ সন্তানক হেৰুৱালোঁ। চি ইজ জাষ্ট এ ষ্টেচু নাও, তাই এতিয়া এটা মাত্ৰ সোণৰ মূৰ্তি হৈ গ'ল। হি চ' ডেট এভৰিথিং হি টাচ টাৰ্ণ ইনটু গোল্ড। দ্য কিং হেপিনেছ টাৰ্ণ ইনটু ডিছএপিয়াৰ এণ্ড হি ক্ৰাইড লাউডলি। সি দেখা পালে যে সি যি বস্তু স্পৰ্শ কৰে সেই সকলোবোৰ সোণলৈ ৰূপান্তৰিত হৈ যায়, আনকি মানুহো। সেই কথা ভাবি ৰজাৰ যি সুখ আছিল সেই সুখ হঠাতে নাইকিয়া হৈ গ'ল আৰু ৰজাই ডাঙৰ ডাঙৰকৈ কান্দিবলৈ ধৰিলে। The divine spirit heard Midas crying. He appeared before King Midas. ৰজাৰ কান্দোন শুনি দেৱতাজন ৰজাৰ কাষত উপস্থিত হ'ল। King Midas, you are look sad and said, what happened? ৰজাই কান্দি থকা দেখি দেৱতাজনে সুধিলে, মিদাস, তোমাক বহুত দুখত থকা যেন লাগিছে, কি হৈছে তোমাৰ? আই এম বিগ ট্ৰাবল। ৰজাই ক'লে, মই বহুত ডাঙৰ সমস্যাত পৰিলোঁ। ডু ইউ ৱান্ট মি টু টেক দ্য উইচ বেক? দেৱতাজনে ক'লে, তুমি যদি বিচৰা মই তোমাক দিয়া আশীৰ্বাদটো ঘূৰাই ল'ব বিচাৰোঁ। ৰজাই ক'লে, প্লিজ ডু, অনুগ্ৰহ কৰি তুমি মোৰ পৰা আশীৰ্বাদটো ঘূৰাই লৈ লোৱা। দেন go and watch your hand the river. You will get rid of the golden touch. তেতিয়াহ'লে তুমি যোৱা সৌ নদীখনত হাতটো ধুই আহা। হাতখন ধুই আহিলেই তোমাৰ এই সমস্যাটোৰ সমাধান হৈ যাব। কিং মিদাস ইমিডিয়েটলি ৰাছ টু ৰিভাৰ। মিদাসে তৎক্ষণাৎ গৈ হাতখন ধুই আহিলে গৈ নদীত। লেট মি ৱাচ মাই হেণ্ড ফাৰ্ষ্ট এণ্ড ৰান টু দি গাৰ্ডেন। হাতখন খৰধৰকৈ ধুই ৰজাই বাগিচালৈ দৌৰি যায়। দ্য ৱাটাৰ অফ দি ৰিভাৰ ৱাচ আৱে দ্য গল্ডেন টাচ। নদীৰ পানীয়ে ৰজাৰ সোণালী স্পৰ্শৰ যিটো সমস্যা সেইটো ধুই পেলাই। হি হাৰিড টু দি গাৰ্ডেন। হি হাগড দ্য গল্ডেন ষ্টেচু অফ দ্য প্ৰিন্সেছ। এজ চুন এজ দ্য কিং টাচ ইট, দ্য প্ৰিন্সেছ কাম টু বেক টু লাইফ। সি খৰধৰকৈ বাগিচালৈ গ'ল আৰু সি ৰাজকুমাৰীৰ সোণালী মূৰ্তিটো সাৱটি ধৰিলে। ৰজাই স্পৰ্শ কৰাৰ লগে লগে ৰাজকুমাৰী জীপাল হৈ উঠে, অৰ্থাৎ আগৰ অৱস্থালৈ ঘূৰি আহে আৰু দেউতা বুলি মাতে। অ' মাই ডিয়াৰ, আই এম চ' হেপী ডেট ইউ হেভ বেক। অ' মোৰ প্ৰিয় ৰাজকুমাৰী, মৰম লগা ছোৱালীজনী, তুমি যে ঘূৰি আহিলা তাৰ বাবে মই বহু সুখী। ডেট ডে অনৱাৰ্ডছ কিং বিকাম এ চেঞ্জ পাৰ্চন। সেই দিনাৰে পৰা ৰজা সলনি হ'ল। লাভ এণ্ড হেপিনেছ আৰ দ্য ট্ৰু ৱেল্থ। দে আৰ ৱৰ্থ মোৰ দেন গল্ডেন মানি। তেওঁ বুজি পালে যে ভালপোৱা আৰু সুখ হৈছে প্ৰকৃত সম্পত্তি। সিহঁতৰ মূল্য সোণ আৰু পইচাতকৈ বহু গুণেই বেছি। কিং মিদাস লাৰ্ণ টু বি হেপী উইথ হোৱাট হি হেড। হি লিভড হেপিলি দেয়াৰ অফ। দেখে তাৰ ওচৰত যিমানখিনি ধন আছিল সিমানখিনি ধন লৈ সুখী হ'ল আৰু সেইদিনাৰ পৰা ৰজাই সুখত থাকিবলৈ ল'লে। সাধুটো ইমানতে সমাপ্ত হয়। তোমালোকে যদি এতিয়ালৈকে আমাৰ এই ভিডিঅ'টো চাই আছা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, যাতে তোমালোকে আমি ভিডিঅ'সমূহ আপলোড কৰিলে সকলোতকৈ আগতীয়াকৈ পোৱা।